সপোনটো সকলোৱে দেখিব পাৰে, সপোন দেখাৰ অধিকাৰ আছে, কিন্তু ৰাইজে সিদ্ধান্ত ল'ব। আমাৰ ৰাইজৰ ওপৰত ভৰসা আছে, সৰ্বশক্তিমানৰ ওপৰত ভৰসা আছে। আজমল চাহাবৰ দলৰ প্ৰাৰ্থীয়ে জিকা দূৰৰ কথা, তৃতীয় স্থান কিমান নম্বৰত থাকে সেইটোৱে কথা, কিন্তু মই সেইবোৰ নকওঁ। ৰাইজে সিদ্ধান্ত ল'ব। ৰাইজে গণতন্ত্ৰত ৰাইজেই সৰ্বসাৰ্বা। কৈ থাকিব পাৰে। যি বৰপেটা জিলা পৰিষদত যিটো দলে 29খন আসনৰ এখনো পোৱা নাই, তাৰপিছত যদি কংগ্ৰেছ ফেক্টৰ নহয়, এখনো আসন নোপোৱাসকলে ফেক্টৰ হ'ব নেকি? মই ফেক্টৰ বুলি নাভাবোঁ। মই ফেক্টৰ নান ফেক্টৰ কথা নাই। গণতন্ত্ৰত ৰাইজে সিদ্ধান্ত হয়, আৰু মই ভাবোঁ বৰপেটা লোকসভা সমষ্টিত এইবাৰ উৎসৱ হ'ব। কংগ্ৰেছ প্ৰাৰ্থীক জিকাবলৈ ৰাইজে সংকল্প লৈছে আৰু তাৰ কাৰণে উৎসৱ কৰিব। এইকেইটা প্ৰতিদ্বন্দ্বিতা মই নাভাবোঁ প্ৰতিদ্বন্দ্বিতা হ'ব বুলি। অসম গণ পৰিষদ এটা ভ্ৰষ্ট ৰাজনৈতিক দল, নিজৰ আদৰ্শৰ পৰা বিচ্যুত হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিছে। আকৌ সেই বিধেয়কখন যিসকলে আনিব ধৰিছিলে আৰু যিসকলে আকৌ আনিব খুজিছে, তেওঁলোকৰ হাত মিলাইছে। এই ভ্ৰষ্ট ৰাজনৈতিক দলক মানুহে, যিসকলে বিলখনৰ সপক্ষে আছে তেওঁলোকেও ভোট দিব বুলি মই নাভাবোঁ, আৰু যিসকলে বিলখনৰ বিপক্ষে আছে তেওঁলোকেও ভোট দিব বুলি নাভাবোঁ। চাওক, আমি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰোঁ ঠিকেই, কিন্তু মই ভাবোঁ যে এই নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ জৰিয়তে স্বদেশী বাঙালী হিন্দুসকলক অপমান কৰা হৈছে। কাৰণ আমি বিচাৰোঁ যে 71 চনৰ পিছৰ 25 মাৰ্চৰ পিছৰ সকলো মানুহ যাব লাগিব। কিন্তু স্বদেশী বাঙালী হিন্দু যিসকলে 71 চন বুলিয়ে নহয়, স্বাধীনতাৰ আগৰ পৰাও যিসকলে বসবাস কৰি আছে, এই বিলখনে তেখেতসকলৰ প্ৰতিও অন্যায় কৰিছে। এতিয়া স্বদেশী বাঙালী হিন্দুসকলৰ পূৰ্ণ সুৰক্ষা দিব লাগিব। NRCত তেওঁলোকৰ নামসমূহ সোমাব লাগিব। তেওঁলোকৰ ডি ভোটাৰৰ পৰা তেওঁলোকক মুক্ত কৰিব লাগিব। গতিকে কোনো হিন্দু হওক, মুছলমান হওক, বিদেশীৰ নামত যাতে কোনো স্বদেশী নিৰ্যাতিত নহয়, তাৰ কাৰণে কংগ্ৰেছ দলে যুঁজি আহিছে আৰু যুঁজি থাকিব। আৰু আমি সংসদলৈ গ'লে ভাৰতবৰ্ষৰ ক'ত নথকা এই ডি ভোটাৰ ছিষ্টেমটো কেনেকৈ উঠাই দিব পাৰি, তাৰ কাৰণে আমি সংগ্ৰাম কৰিম। লগতে সত্ৰ নগৰী বৰপেটাক ঐতিহ্য নগৰী কৰাৰ কাৰণেও আমি যুঁজিম। মইতো ক'লোৱে বৰপেটা চহৰৰ মই দুটা কথা। এটা হ'ল সত্ৰ নগৰীক ঐতিহ্য নগৰীৰ কাৰণে মই যুঁজিম। দ্বিতীয়, বৰপেটা চহৰক ৰেল সংযোগ কৰাৰ কাৰণে দীৰ্ঘদিনীয়া এটা দাবী আছে। সেই দাবীক বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব দিয়া নাই। জৰীৰ ফল, কিন্তু তাক ৰূপায়িত কৰা নাই। দুৰ্ভাগ্যজনক কথা, অসমৰ পৰা এজন ৰেল ৰাজ্যমন্ত্ৰী আছিল, তাৰপিছতো কোনো পদক্ষেপ নল'লে। আমি সংসদলৈ গ'লে